বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সংবাদকৰ্মী অকল আৰু উপস্থিত মোৰ LDCM সংগঠনটোৰ কৰ্মকৰ্তাসকল, আপোনালোকক সকলোকে আজি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ প্ৰেছ বাৰ্তা আজি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি 2024 চনৰ 8 অক্টোবৰ তাৰিখে জুলাই 28 তাৰিখ যোৱা 28 তাৰিখে জুলাই কৃষ্টি ভৱনত বাঁহ বেতৰ উদ্যোগত 6টা মিচিং জনগোষ্ঠীয় সংগঠনৰ লগতে সকলো মিচিং ৰাইজে গোট খাই তাত আমাৰ LDCMৰ সৈতে আমাৰ এটা সত্যায়িক এটা চুক্তি হৈছিল। চুক্তি লিখা হৈছিলে আমি সকলো মিচিং ৰাইজৰ লগত থাকি আমাৰ সংগঠনসমূহে ভৱিষ্যত কাৰ্যপন্থা উন্নয়নৰ কাৰ্যপন্থা আৰু শান্তিৰ দিশে আমি একেলগে আগবাঢ়িম। কিন্তু তাকে নকৰি আমাৰ LDCMৰ সভাপতি ৰোৱান পাটিৰে কি কাৰণত দীৰ্ঘদিন ধৰি সংগঠনটোক অকলে এৰি তেখেতে বহু আমাৰ পৰা দূৰত থাকি আমাক ৰিমট কণ্ট্ৰলৰ দৰে পৰিচালনা কৰিব বিচাৰে। আমি তেখেতৰ পৰা কোনো সহায় পোৱা নাই, তেখেতৰ কোনো সংযোগ আমি পোৱা নাই, তেখেতৰ পৰা আমি বিচ্ছিন্ন আছোঁ। আমি কাৰ্যপন্থা গ্ৰহণৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ। সেইকাৰণে আমি এটা চিন্তা কৰিলোঁ যে তেখেতক আমি খা খবৰ ল'ম। খা খবৰ লোৱাৰ পিছত আমি আমাৰ সংগঠনটো পূৰা আমাৰ জাতীয় সংগঠনসমূহৰ লগত TMPK, MMK, TMPK, বান একেবাং সকলোৰে লগত মিলা প্ৰীতিৰে আমি কাম কৰি যাম বুলি আমাৰ চুক্তিবদ্ধ হৈছে, এটা ঐতিহাসিক চুক্তিবদ্ধ হৈছিলে। সেই চুক্তিক ভংগ কৰি তেখেতে অৰ্থাৎ মানে নিজৰ চিন্তাধাৰে স্বেচ্ছাচাৰীভাৱে তেখেতে নিজৰ সংগঠন চলাই যাবৰ কাৰণে আমাক এৰি মূল সংগঠনক এৰি মূল খেতি এৰি পেলাই বিভিন্ন ধৰণৰ কাৰ্যপন্থাত লিপ্ত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। জানিব পাৰিছোঁ যোৱা আমাৰ কেন্দ্ৰীয় নেতা দুইজনক যোৱা 26/10/2025 তাৰিখে আমাৰ অজানিতে সেই ক্ষেত্ৰত আমাৰ কোনো কিবা নাই, বিশেষ আমাৰ মানে চৰ্চ নাই জানিবৰ কাৰণে। এনেকুৱা অজ্ঞাত সমস্যাত তেখেতে সংগঠনটোৰ পৰা দুইজন কেন্দ্ৰীয় নেতাক শ্ৰী জয়ন্ত পাটিল LDCMৰ সাধাৰণ সম্পাদক আৰু পূৰ্বৰ এনাধ্যক্ষ শ্ৰী বিস্মান পাটিল, বৰ্তমানৰ উপসভাপতি বিস্মান পাটিলক তেখেতে নিজৰ ইচ্ছাকৃতভাৱে সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। সেই ক্ষেত্ৰত আমাৰ মূল সংগঠনৰ কৰ্মকৰ্তাৰে উদ্বিগ্ন হৈছে আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি আমি যোৱা 28/10/25 তাৰিখে আমি এটা পৰ্যালোচনা সমিতি গঠন কৰা হৈছিল। এই পৰ্যালোচনা সমিতিতে আমি এখন তদাৰকী সমিতি গঠন কৰা হৈছিল। তদাৰকী সমিতিয়ে অতি বিলম্বে কাৰণ দৰ্শাবৰ কাৰণে সংবিধানৰ কোনটো অনুচ্ছেদৰ ধাৰামতে এখেতে দুইজন কেন্দ্ৰীয় নেতাদ্বয়ক কোনো কাৰণ নোহোৱাকৈ এক্সপেল কৰিলে বা তেখেতসকলক বহিষ্কাৰ কৰিলে তাৰ কাৰণ দৰ্শোৱাৰ জাননী আমি প্ৰেৰণ কৰিছোঁ। সেইমতে আজি পৰ্যন্ত তেখেতৰ পৰা কোনো সহানুভূতি বা তেনেকৈ এটা সঁহাৰি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ'ল, দৃষ্টিগোচৰ নহ'ল। সেই গতিকে আমি তেখেতক 17/11/2025 তাৰিখলৈ সময়সীমা বান্ধি দিয়া হৈছিল আজি পৰ্যন্ত, কিন্তু আজিলৈকে তেখেতৰ পৰা কোনো সঁহাৰি বা তেনেকুৱা কোনো প্ৰত্যুত্তৰ পোৱা নাই। গতিকে আজি তাৰিখত কাৰ্যকৰী হোৱাকৈ অতি বিলম্বে কাৰ্যকৰী হোৱাকৈ তেখেতক সম্পূৰ্ণভাৱে আমাৰ LDCM সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু দুজন মানুহ আমাৰ এই সংগঠনৰ কৰ্মী উমাকান্ত দলে আৰু সমীৰ পাটিল, তেখেতলোকক আমি
গম পোৱা নাছিলোঁ, কিন্তু আজিৰ তাৰিখত আমি গম পাইছোঁ বিভিন্ন সামাজিক কাৰ্যকলাপত লিপ্ত হৈছে, দুষ্কাৰ্যত লিপ্ত হৈছে। এনে সদস্যক আমাৰ সংগঠনে কেতিয়াও দায়িত্ব নলয় আৰু ভৱিষ্যতে নলওঁ। আজিৰ তাৰিখত তেখেতলোকক আমি অসিৰণি প্ৰদান কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত তেখেতলোকে সংগঠনৰ মজিয়ালৈ আহি স্পষ্টীকৰণ প্ৰকাশ কৰিব লাগিব, আমাক স্পষ্ট ৰূপত দেখা দি ইয়াত আমাক তেওঁলোকৰ কাৰণবিলাক কি কাৰণে সিহঁতে দুষ্কাৰ্যত লিপ্ত হৈছে এই কাৰণ দৰ্শাবৰ কাৰণে আমি জাননী প্ৰেৰণ কৰিছোঁ। 10 দিনৰ ভিতৰত আজিৰ তাৰিখৰ পৰা 10 দিনৰ ভিতৰত তেওঁলোকে কাৰণ দৰ্শাব লাগিব, তেওঁলোকৰ স্পষ্ট কথা আমাক দিব লাগিব যে আমি সেইটো কাৰণত আমাক মানে সংগঠনৰ পৰা বহিষ্কাৰ কি কাৰণে বহিষ্কাৰ কৰিছে এই কথাবিলাকক তেওঁলোকে প্ৰকাশ কৰিব লাগে। কোনটো কাৰণত তেওঁলোকক বহিষ্কাৰ কৰা হৈছে এই কাৰণটো তেওঁলোকে নিজক মানে আমাক কৈ মেলি তেওঁলোকে আমাক মানে এই কথাটো দিব লাগিব। আদাৰৱাইজ আমি কেতিয়াও তেওঁলোকৰ কাৰ্যৰ লগত আমি জড়িত থাকিব নোৱাৰোঁ। স্পষ্ট কথা আমি জাতিটোৰ কাৰণে ওলাই আহিছোঁ, জাতিৰ কাৰ্যপন্থাত আমি নামি আছোঁ। জাতিৰ উন্নয়নৰ কাৰণে আমি বানে কেবাং TMPকে, আগম কেবাং, মিমে কেবাং, PMMকে আৰু দিৰ্বি কেবাং, আনে কেবাং আৰু অপেন কেবাঙৰ লগত আমি আছোঁ। গতিকে কোনো ক্ষেত্ৰতে আমি সেই ক্ষেত্ৰত ৰেহাই দিব নোৱাৰোঁ। গতিকে স্পষ্টীকৰণটো আমাক দিবই লাগিব সেইজন দুই সদস্য সমীৰ পাতিল আৰু উমাকান্ত দলে। গতিকে বিনা কাৰণে আমি এৰি দিব নোৱাৰোঁ। গতিকে আজিৰ সংবাদমেল পতাৰ সেইটোৱে কাৰণ। গতিকে দ্বিতীয়তে আমি তিনিটামান আমি ইয়াত ডিচিশ্যন লৈছোঁ। প্ৰথম কথা হ'ল আজি তাৰিখ কাৰ্যকৰী হোৱাকৈ আমি অৰ্থাৎ 1 পাৰ্টিৰক প্ৰাথমিক সদস্যৰ পৰা আমি মানে বহিষ্কাৰ কৰা হৈছে। সভাপতিটো বাদেই প্ৰাথমিক সদস্যৰ পৰা তেখেতক বহিষ্কাৰ কৰা হ'ল। দ্বিতীয় কাৰণ হ'ল দুজন কিবা নেতা আমাৰ বিস্মান পাৰ্টীৰ আৰু ৰোহান পাৰ্টীৰ সাধাৰণ সম্পাদক তেওঁলোকক মানে অৰ্থাৎ কিবা ৰহান পাৰ্টীৰে তেওঁলোকক বহিষ্কাৰ কৰা হৈছিলে। কিন্তু আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকে নিজৰ মানে দায়িত্বভাৰ চম্ভালি কাৰ্যত মানে আমাৰ LDCMৰ কাৰ্যত মানে জড়িত হোৱাৰ কাৰণে ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ তেখেতলোকক।